নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ নিশ্চয় আপোনালোক সকলো ভালে আছে। সৰ্বপ্ৰথমে মই বিশ্বকৰ্মা পূজাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ সকলোলৈকে। আৰু এই বিশ্বকৰ্মা পূজা প্ৰতি বছৰে 17 ছেপ্টেম্বৰৰ দিনটোতে পালন কৰা হয়। আৰু এই 17 ছেপ্টেম্বৰৰ এই দিনটোতে ভগৱান বিশ্বকৰ্মাৰ জন্ম হৈছিল। ভগৱান বিশ্বকৰ্মাক দেৱতাৰ ইঞ্জিনিয়াৰ বুলি কোৱা হয়, লগতে মেচিনৰ দেৱতা বুলিও কোৱা হয়। তেওঁক দেৱতাৰ শিল্পকাৰ ভগৱান বিশ্বকৰ্মাক মহান সৃষ্টিকৰ্তা বুলি কোৱা হয়। সেইকাৰণে এই দিনটোতে উদ্যোগ কাৰখানা সকলো প্ৰকাৰৰ মেচিনক পূজা কৰা হয়। বন্ধু বান্ধৱীসকল, আপোনালোকেও নিশ্চয় বিশ্বকৰ্মাৰ পূজা কৰিলে। আন বছৰৰ দৰে হয়তো এইবাৰ উলহ মালহে কৰিব পৰা নাই, যিহেতু কৰোনা মহামাৰীৰ পৰা। আমিও ঘৰতে সৰু সুৰাকৈ নিয়মটো কৰা হ'ল। ভগৱান বিশ্বকৰ্মাৰ দেৱৰ পূজা সেয়ে আপোনালোকক অকণমান দেখুৱালোঁ। ধন্যবাদ।